তো হাই গাইজ, ৱেলকাম টু নিঞ্জাছ ব্লগ। তো আজি আমি শ্বুটিঙৰ কামত আহিছিলোঁ। তো এইফালে আমাৰ লগৰ এটা আছে, এইটো সত্যদা, তাজনুৰ আৰু হেৰিয়া। তো আমি ৰখি আছোঁ মানে, আৰু অনিশা আহি আছে মানে। তো বৰষুণৰ কাৰণে বহুত দেৰি হ'ল। আৰু কিবা কাৰণে মানে শ্বুটিং কৰিম আৰু অলপ দেৰিকৈ আৰম্ভ হ'ব আৰু। অঁ কোৱা কিবা কি চেনেল নাম কি আছিল নিঞ্জাছ ব্লগ। হা নিঞ্জাছ ব্লগ। নিঞ্জাছ ব্লগ। আৰু গোটেই এটা লগ পাইছোঁ আমি শ্বুটিং কৰি শ্বুটিং কৰিম, কিন্তু ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিলে আৰু এতিয়া শ্বুট কৰিম আৰু আমি শ্বুটিং কৰিছোঁ, আপোনালোকক দেখাইছোঁ ভিডিঅ'টো চাই থাকিব। তো গাইছ আমি এতিয়া শ্বুটিং আহিলোঁ, তো শ্বুটিং কৰিম। তো আমি লোকেশ্যনত যাই আছোঁ মানে সিফালে। তো তুমি কি ক'ব কৈছিলা? তাৰমানে মই কি ক'মান, ৰাতিপুৱাৰ পৰাই ঘূৰি ঘূৰি ভাগৰি গ'লোঁ। তুমি হেলমেটটো কিয় পিন্ধি আছিলা? হেলমেটটো পিন্ধি গৈছোঁ মানে ৰাতিপুৱাৰ মানে বৰষুণ, ঠাণ্ডা পৰা বৰষুণ এৰাই নাই। বৰষুণৰ কাৰণে আমি বহুত দেৰি হৈ গ'ল আজি শ্বুটিঙৰ কাৰণে। আমি এতিয়া বৰ্তমান যাই আছোঁ শ্বুটিঙৰ জেগা বিচাৰি আহিছোঁ। এই চাওঁ, আমি শ্বুটিঙত যাই আছোঁ তলত। তো ভিউ চাওঁ আপোনাৰ আছে। এইটো সত্যদা দাই দে। তো জেগাটো চাওক গাইছ, প্লেচ। হেল্ল' গাইছ, তো এতিয়া শ্বুটিং আৰম্ভ হ'ব। তো আমি লোকেশ্যনত আহি গ'লোঁ। তো চাইডত আপোনালোকক দেখাই আছোঁ। নমস্কাৰ দিয়া আছে। নমস্কাৰ। তাৰমানে মই কি ক'মান, হেলমেটটো পিন্ধাৰ কাৰণে এটাই হৈছে, ৰাতিপুৱাৰ পৰা ঘূৰি ঘূৰি ভাগৰি গ'লোঁ। ঘূৰি ঘূৰি ভাগৰিছে, বৰষুণত জিকি ভাগৰি গৈছে। বৰষুণত বহুত বৰষুণ, আজি ৰাতিপুৱাৰ পৰা বৰষুণ মাৰোঁতে মাৰোঁতে কি ক'ম, অৱস্থা নোহোৱা গৈছে। তই জিকি গৈছে ন? গোটাই তিতি গৈছোঁ আৰু পথাৰৰ পৰা আনো গৈছে। গাইছ এতিয়া শ্বুটিং আৰম্ভ হ'ব। তো আপোনালোকে চাই থাকক, আমি দেখাই আছোঁ। জাবৰা গিলে লৈ আহ। তই পঢ়বি নিচা লাজ কৰি আছা। আকৌ এক্টিং কৰাচোন আৰু একবাৰ। এইফালে এইফালে হাতী। তুমিতো উল্টা মাৰিছা কেমেৰা। মানে এইটো এনেকৈ ব্লগ বনায়, মানে এনেকৈ বনায়, মানে কোৱালিটিটো ভাল আহে। সেইটোৱে তুমি তোমাৰ পিছতো এনেকৈ দিব পাৰি। তুমি একবাৰ কওঁ, ৰমল্লা হিলাই দিম নেকি শিখৰ পেকেট? বন্ধু নহয়, ফুল হৈছে বন্ধু। ৰাহুলৰ কথা কৈছা? এইজন মোৰ দেউতাৰ বন্ধুৰ ল'ৰা, কেইদিনমান আগত মুম্বাইৰ পৰা আহিছে। দেউতাই মই তাৰ লগত বিয়া হোৱাটো বিচাৰে, সেইকাৰণে তাৰ লগত অকণমান টাইম স্পেণ্ড কৰি আছিলোঁ, আৰু একো নাই। বন্ধু, তই কেনেবাকৈ আমাৰ বন্ধুত্বক ভালকৈ গাইছ চাব পাৰে। এতিয়া শ্বুটিং চলি আছে মানে, এইবিলাক দেখাই চাই থাকক। তেনেকৈ আমাৰ বন্ধুত্বক ভাল পোৱা বুলি ভাবিলে নেকি? কৈছে আমি দুয়ো কেৱল বন্ধু, তই কেনেবাকৈ আমাৰ বন্ধুত্বক ভাল পোৱা বুলি ভাবিলে নাইতো। তোৰ মনতো যদি এনেকুৱা ফিলিংছ আছে উলিয়াই দে। তোৰ মনতো যদি এনেকুৱা ফিলিংছ আছে উলিয়াই দে। Let's cut. Nice. On call video.
তোৰ কাৰণে সম্পৰ্ক বহুত গঢ়ি আছে তোৰ কাৰণে এই সম্পৰ্কটো বন্ধুত্ব হ'ব পাৰে তোৰ কাৰণে এই সম্পৰ্ক এটা বন্ধুত্ব হ'ব পাৰে তোৰ কাৰণে সম্পৰ্ক বন্ধুত্ব হ'ব পাৰে কিন্তু মোৰ কাৰণে প্ৰকৃত ভাল বহুত ভাল বন্ধু তোৰ টেলিফোন কি কৰোঁ ল'ৰা ছোৱালী এইবোৰ কৈ আছা মোৰ আগত এইবোৰ ইম'চন ড্ৰামা কৰি লাভ নাই তো গাইজ মই মানে এইটো মানে শ্বুটিঙত মুম্বাইৰ পৰা আহিছোঁ ফুচকা বেপাৰী ফুচকা মোৰ ফেভৰেট সেইকাৰণে মোৰ লগত বিয়া হ'ব ফুচকা বিক্ৰী কৰে আৰু সেইকাৰণে মই তাৰ লগত বিয়া হ'ম सुन के अच्छा लगा আৰু শুন সি মুম্বাইত থাকে চকু গৈছে সি মুম্বাইত থাকে তোৰ দৰে 40-50জন মানুহে তাৰ তলত কাম কৰে এতিয়াৰ পৰাতো তোৰ মুখখন দেখিলে মোৰ খোৱা কথা হৈছে গুচি যাম লগৰ পৰা নহ'লে মই কিবা কৰি পেলাম তই মোক চৰ মাৰিছ মোৰো তোৰ আগত থাকিব ইচ্ছা নাই তই মোক চৰ মাৰিছ মোৰো তোৰ লগত থাকিব ইচ্ছা নাই শ্বুটিং কৰি কৰি মই কান্দি দিলোঁ চৰ মাৰিছে মোক চৰটো পৰিছেনে জোৰকে ফিক্স লগোৱা যি হৈছে ভালেই হৈছে তোৰ লগত এনেকুৱাই হ'ব লাগে বহুত হিৰো হিৰো ফালি আহিছিলি নহয় কেনেকুৱা লাগিছে এতিয়া কেনেকুৱা লাগিছে এতিয়া কেনেকুৱা লাগিছে ক কেনেকুৱা লাগিছে এতিয়া